বজাব লাগিব ডাও ডাচ ডাও ডাও ডাচ ডাও খিট ডাও ঘেন ডাও ঘেন এটা খিটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনি ঘেন ডাও ঘেলি টিকি ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও ডাচ ঘেন খিট এইটো বিহু কৰা উজাহাতত যেতিয়া কৰা হয় উজাহাত যেতিয়া কৰা হয় উজাহাতৰ গুৰু ভাতটো বেলেগ উজাহাতৰ গুৰু ভাতটো বেলেগ ঘেন খিটি ঘেন ডাও 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 টিঘেনিটি ঘেন ডাও ডাও ঘেন খিটি ঘেন ডাও 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 টিঘেনিটি ঘেন ডাও ডাও ঘিন খাও খাও ঘিন খাও খাও টিঘেন 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 ডাও ঘেন ডাও খিটি ডাও ডাচ ডাও ঘিন খিট ডাও ডাচ ডাও খিট ডাও ঘেন ডাও টিঘেনি টাকেটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও ডাচ ঘিন খিট দুজনক সেৱা জনাই গুৰু ভাতটো বজাব লাগিব কি বুলি ডাও ডাচ ডাও ডাও ডাচ ডাও মই কৈ দিছোঁ মই বজাই দিছোঁ তোমালোকে নবজাবা দেই ডাও ডাচ ডাও খিট ডাও ঘেন ডাও টিঘেনিটা খিটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও ডাচ ঘিন খিট গুৰু ভাতটো আপোনালোকে ভিডিঅ' কৰিব ৰেকৰ্ডিং কৰি ল'ব দেই হৈছে গুৰু ভাতটো মই আকৌ বাৰু বুজাই দিছোঁ চাবা ডাও ডাচ ডাও খিট ডাও খিট ডাও ঘেন ডাও ঘেনিটা খিটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও ডাচ ঘিন খিট হৈছে পটকৈ এদিনতে নহয় বাৰু বহুদিন মুখস্থ কৰি বুলি কয় মাৰিয়ে বজোৱাৰ কাৰণে ইয়াক কোপনি বুলি কৈছে হাতেৰে বজোৱাৰ কাৰণে ইয়াক তালি বুলি কৈছে এইখন এখন তালি আৰু এখন কোপনি য'লৈ চাই থাকা দেই এখন কোপনি এখন তালি হৈছে কোপনিখনৰ ওপৰত এটা ৰাউণ্ড এটা আছে চোৱা বাঁহৰে দেখিছে নাই এইটো মলুৱা বুলি কয় ঠাই বিশেষকৈ বেলেগত হৈছে এইটো ফৰিঙা বুলি কয় হ'ল এইফালে তালিখন চোৱা তালিখনত দুখন চাল আছে এইখন এখন আৰু তললৈ এখন দেখিছে নাই এই ওপৰখনৰ চাল দেই এখন কাটনি চাল আৰু এখন তালিখনত দেখিছে নাই তালিখনৰ ওপৰতে এটা মেৰণি আছে চোৱা বৰতীয়া দি থৈছে এইটো চেলা গাঁথনি বুলি কয় চেলাজনীৰ নিচিনা চোৱা দেখিছে নাই এইটো চেলা গাঁথনি এই কাটনি চালখনৰ তলত অকণমানি অকণমানি বৰতী কাটি মেলি ভৰাই দিছে চোৱা এনে সেইটোৱে চোৱা উফৰি আছে দেখিছা নাই দেখিছা এইবিলাকক মাখি বুলি কয় হৈছে দেই লগে লগে এইবোৰ কি বুলি কয় এইবোৰ বৰতী কেইডাল বৰতী এডাল দেই হৈছে আৰু এইডাল কাণ ধৰি এইডাল নাক ধৰি বুলি কয় এই মহৰ চহৰ যে কেতিয়াবা নাক ফুটুৱাই দিছে নাই তেনেকুৱা লাগিছে নাই বাইদেউ অঁ এইডাল আৰু সেই নাক কৈছিলোঁ মই যে এইডালত ধৰি পিনি কোনোদিন ভুলটো য'তে ত'তে জাকা টাকা নিদিবা এনেকৈ ধৰি পিনি দেই গম পাইছা না কেলৈ তেতিয়া মোৰ কাণখনত ধৰা হ'ব আমাৰ এই চাৰিজনৰ কাণত ধৰা হ'ব এইটো যদি ধৰে দেই সেইটো নধৰিবা হৈছে তোৰ মাইডাল গুচাই লৈ নেনাম কৈছিলোঁৱে হয় নাই এতিয়া তিনিটা বিভক্ত হৈছে মানে ওপৰডোখৰ মাজডোখৰ আৰু পিছৰডোখৰ হয়নে এইটো নাকতি বুলি কয় এইটো চিঞা বুলি কয় আৰু এইটো মুঠি বুলি কয় হৈছে ইয়াত বজোৱাৰ লগে লগে এতিয়া তিনিজন গুৰু উপনীত হ'ব ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিজন ইয়াত উপনীত হয় দেই আৰু মাইডাল জাকে তাকে এৰি নিদিবা ঢোলটোকে এৰি দিবা কাৰোবাক বজাবলৈ মাইডাল জাকে তাকে এৰি দিব নালাগে দেই হৈছে শেষত ঢোলৰ য'তে ঢোল নবজোৱা ঘৰত বজালোঁ য'তে মই দহাই দহাই গৈছোঁ গুৰু ঘাটটো সদায় বজাই ল'বা তাৰপিছতহে
ঢোলটো বজাব লাগে দেই হ'ব যোৱা গুৰু ঘাটটো বজাব লাগিব ডাও ডাঠ ডাও ডাও ডাঠ ডাও খিট ডাও ঘেন ডাও ঘেনিতা খিতা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনি ঘেন ডাও ঘেলি খিটি ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও ডাঠ ঘিন খিট এইটো বিহু কৰা উজাহাটত যেতিয়া কৰা হয় উজাহাট যেতিয়া কৰা হয় উজাহাটৰ গুৰু ঘাটটো বেলেগ উজাহাটৰ গুৰু ঘাটটো বেলেগ ঘেন খিটি ঘেন ডাও 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 টিঘেনিটি ঘেন ডাও ডাও ঘেন খিটি ঘেন ডাও 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 টিঘেনিটি ঘেন ডাও ডাও ঘিন খাও খাও ঘিন খাও খাও টিঘেন 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 ডাও ঘেন না খিটিন ডাও দাস ডাও ঘিন খিট ডাও দাস ডাও খিট ডাও ঘেন ডাও টিঘেনিটা কেটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও দাস ঘিন খিট গুৰুজনক সেৱা জনাই গুৰু ঘাটটো বজাব লাগিব কি বুলি ডাও দাস ডাও ডাও দাস ডাও মই কৈ দিছোঁ মই বজাই দিছোঁ তোমালোকে নবজাবা দেই ডাও দাস ডাও খিট ডাও ঘেন ডাও ঘেনিটা খিটা ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও দাস ঘিন খিট গুৰু ঘাটটো আপোনালোকে ভিডিঅ' কৰিব ৰেকৰ্ডিং কৰি ল'ব দেই হৈছে গুৰু ঘাটৰ মই আকৌ বজাই দিছোঁ চাবা ডাও দাস ডাও খিট ডাও খিট ডাও ঘেন ডাও ঘেনিটা খিটাৰ ঘেন ডাও খিট ঘেন ঘেনা খিটি ঘেনিটি ঘেন ডাও ঘেনিটি ঘেন ডাও ঘেন ঘেন ডাও ঘেন ডাও খিট ডাও ঘেন ঘেনা ঘেন ডাও দাস ঘিন খিট হৈছে তাতকৈ এদিনতে নহয় বাৰু বহুদিন মুখস্থ কৰি বুলি কয় মাৰিয়ে বজোৱাৰ কাৰণে ইয়াক কোপনি বুলি কৈছে হাতেৰে বজোৱাৰ কাৰণে ইয়াক তালি বুলি কৈছে এখন তালি আৰু এখন কোপনি চাই থাকা দেই এখন কোপনি এখন তালি কৈছে কোপনিখনৰ ওপৰত এটা ৰাউণ্ড এটা আছে চোৱা